এই কোন আছ চাপা গ'ল গ'ল কি কৰিছ ওলা 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 ক'ত মুখ লুকুৱাইছ ওলা ক'ত যা চাওঁ কি আছে চাওঁ ইয়াতে বেলেগ বস্তু নাই নহয় মই আইফোনহে ল'ব আহিছিলো ইয়াত চাওঁ উলিয়া ইয়াত বেলেগ বস্তু একো নাই মই ফোনহে ল'ব আহিছিলো চাওঁ দেখা এইটো যোনটো ফোন তুমি মাৰ্কেটত 40,000ত পাবা এইটো ফোনটো মই ইয়াতে 6,000ত ল'ব আহিছোঁ নমস্কাৰ বন্ধুসকল বৰ্তমান মই আহি পালোঁ দেৰগাঁৱত থকা আমাৰ এয়াৰ মোবাইল ষ্ট'ৰ তো আপোনালোকে ইয়াত সকলো ধৰণৰ আইফোনৰ আৰু এণ্ড্ৰইডৰ কালেকশ্যন পাই যাব তো দাদাই অকণ মৰম দিব বিচাৰিছে প্ৰথমতে তো মৰমখিনি লৈ লৈছোঁ তো চাব পাৰে আপোনালোকে ইয়াত এণ্ড্ৰইড আৰু আইফোন সকলো ধৰণৰ পাই যাব তো দাদাই কৈ দিব এতিয়া ইয়াত এণ্ড্ৰইডৰ কিমানৰ পৰা আমি ষ্টাৰ্টিং পাই যাম এণ্ড্ৰইডৰ আপুনি ইয়াত আপুনি 3,000ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ হৈ যাব লোৱেষ্ট প্ৰাইচ ঠিক আছে লগতে আপোনালোকে এইটো চাব পাৰে আইফোনো আছে আইফোন আপোনালোকে কিমান কম দামত পাম পাৰে আইফোন আপুনি 7 প্লাছ পাই যাব 6,000ত ঠিক আছে শুনিলে আপোনালোকে সকলো ধৰণৰ ইয়াত আইফোন আৰু আপোনালোকে এণ্ড্ৰইডৰ কালেকশ্যন পাই যাব আৰু লগতে আপোনালোকে প্ৰতিটো আইফোন ল'লে আপোনালোকে লগত এটা বহুমূলীয়া গিফ্ট পাব তো আহিব মোৰ নাম ক'ব আৰু এটা আইফোন লৈ যাব